ইউটিউব চেনেল আপোনালোকে এটা চালিয়া ভিউ এটা দেখাম এইটো হেল্ল' গাইজ আজি মানে অলপ এনেই আমি অলপ ফুৰিব আহিলোঁ তাৰ কাৰণে এই ভিউটো ভাল লাগিল তাৰ কাৰণে অলপ টাইম ৰখি দিলোঁ আৰু ভিউটো আপোনাৰ চাম মজা লাগে আৰু এইফালেও মানে পানী পানী চাৰিওফালে পানী পানী বানপানী এই তই বহিয়া থাকিবি নেকি হা হৈছে আৰু এইফালে আমাৰ মানে ভিউটো দেখা পাই অলপ ফটোশ্বুট চলি আছে এইফালে আমাৰ কেমেৰামেন আৰু আজি মানে মোবাইল দিয়ে কেমেৰা শ্বুট হৈছে মানে প্ৰতি টাইমে কেমেৰা লৈ অহা নাই জানা তাৰ কাৰণে মানে আৰু ভিউটো মজা ময়ো দুটামান ফটো উঠিলোঁ কিন্তু মোৰকেইটা ইমান খাচ নহ'ল মানে এটা মই চালি পিক মাৰি দিওঁ কিন্তু মোৰকেইটা মানে ভালকৈ নামাৰে আৰু এই তন্ময় ইউ ব্লগ ষ্টাৰ্টিং কৰিছে এই গাইজ আৰু এইফালে আমাৰ গাড়ী গোটাই এইফালে মোৰো আছে হা ডোনছত মজা এই গাইজ এইফালে চাওকচোন ভিউটো এই অপি গাইজ আমাৰ মানে এতিয়া ভাল ভাল ফটো শ্বুট হৈ আছে মানে ভিউটো দেখা পায় আৰু এইফালে আমাৰ ছেট আৰু এইফালে এই মাছ চাব গৈছে এই মাছ মজা এই মোৰ ভিডিঅ' বনাব লাগিব দেই আৰু এইফালে ই মানে নিজৰ গাড়ীখনৰে মানে ভাল ভাল শ্বট লৈ আছে মানে আৰু আমাৰ গাড়ীবিলাক ল'ব নালাগে আৰু মানে দে তোমাৰ অলপ বেছি দামী গাড়ী নেকি এই দাম একে হোৱা নাই আপা হা বা এই ৰাস্তা গাড়ী চেপু আমাৰ কেমেৰামেন দেখিছে গাইজ মানে সৰুছে এটা মিনি ব্লগ এটা দিম আৰু কালিৰ কাৰণে তাৰ কাৰণে মানে এটা সৰুছে কণ্টেণ্ট এটা ল'লোঁ হ'লে চাব আৰু মানে ভাল ভাল মানে মই ৰেগুলাৰ ব্লগ দিম বুলি ভাবি আছিলোঁ তাৰ কাৰণে মানে আজি ক'তো যোৱা নাই এনেই আৰু মানে গধূলি অলপ ফুৰিব আহিলোঁ সদায় ব্লগ দিয়া মানুহ নাই অলপ মানে কিছুমান ব্লগ অলপ মানে অলপ নৰ্মেলো হ'ব দেচোন আৰু ৰেগুলাৰ কণ্টেণ্ট লোৱাটো অলপ বহুত টান তাৰ কাৰণে কালি মানে অলপ কালি বা পৰহি মানে অলপ ভাল জেগাত যাম ক'ৰবাত আৰু এয়া সেইকাৰণে আৰু মোৰ ব্লগত আপোনালোকে সকলোৱে অকণমান দিব পুৰাকৈ কোনফালৰ পৰা ভিডিঅ'টো বনাম বুলি অঁ ভিউটো এইফালে আহিব চালিয়া মই নুঠো দিওঁ এই বা মই ৰাস্তাৰ চাই দি দিব লগা হৈছে ইমানে মানে ইয়াৰ অঁ বে ভাল লগা হৈছে গাইছ অলপ টাইম ৰ'বা ময়ো এটা মানে ভিডিঅ' শ্বট লৈ লওঁ তাৰপিছত ভিডিঅ' বনাই আছোঁ এই গাইছ মোৰো মানে এটা ভিডিঅ' চালি আছে এটা শ্বট ল'লা মানে আমাৰ তন্ময় বনিয়া তন্ময় 14 দিছ আৰু আমাৰ লগত আকৌ আহি গ'লে মানে বৰুৱা তাৰপিছত মানে আমাৰ এতিয়া ফাইনেলি আমাৰ ফটোশ্বুটটো হৈ গ'ল আৰু এতিয়া অলপ টাইম ইয়াতে এনেই অলপ ৰ'ম আৰু অলপ লগৰ মুখৰ লগত অলপ এনেই অলপ কথা চথা পাতিম তাৰপিছত ঘৰত যাম আৰু মানে প্লেচটো ভাল লাগে তাৰ কাৰণে আৰু ঘৰত থাকি থাকি এনেই আৰু বৰ না গধূলি আৰু অলপ ফুৰিব আহিলোঁ গাড়ী চাড়ী লৈ তাৰপিছত এতিয়া যাম আৰু ভিউটো যে মজা লাগে